এইফালে বুট ভাগে আৰু এইফালে মগু ভাগে আৰু কল নাৰিকল এই তাত ৰাখিছে। গুড মৰ্ণিং বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি আহি আছোঁ লখিমপুৰ। আৰু লখিমপুৰ আমি কেলৈ যাম আপোনালোকে থাম্বনেইলখনত দেখি গম পাইছেই চাগে। আৰু আজি আমাৰ ফেমিলিটোৰ মানে দুটা ফেমিলি যাম আমি, মামাহঁতৰ ফেমিলি আৰু আমাৰ ফেমিলি। আৰু বহুদিনৰ পৰা ভাবি আছিলোঁ ক'ৰবাত যাওঁ বুলি কিন্তু ফাইনেলি আমি আহিছোঁ লখিমপুৰলৈ। আৰু ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মামা আৰু মামী আহি আমি পালোহি ব্ৰিজ পাৰ হৈ আহিলোঁ। বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি আমি আহি আছোঁ বাসুদেৱ থান। আৰু শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ এইফালে ফটোশ্বুট কৰি আছে। আমাৰ মামাহঁত অহা হৈছে আৰু আমি মোৰ লগত আছে ভাইটিটো পোৱালিটো। নাম হৈ আছে আৰু সেয়া ভাগত পাঠ কৰি আছে। আৰু এইফালে শৰাই জমা লৈছে।
এইফালে বুট ভাগে আৰু এইফালে মগু ভাগে আৰু কল নাৰিকল এই তাত ৰাখিছে। এয়া চব বাসুদেৱ এই গৃহতে আছে আৰু চাকিখন জ্বলাই লওঁগৈ। চাকি জ্বলাই মেলি আহিলোঁ আৰু এতিয়া মাহঁতে বাসুদেৱৰ মন্দিৰলৈ গৈছে। বন্ধুসকল, আমি বহি আছোঁ নামঘৰৰ মজিয়াত। বেছিকৈ দেখিছে আপোনালোকৰ এয়া নামঘৰ আৰু ভক্তসকলৰ সমাগম খুব কমেই, যথেষ্ট পৰিৱেশটো ঠাণ্ডা হয়। আমি থানৰ পৰা অকণমান বাহিৰলৈ ওলাই আহিছোঁ আৰু মাহঁতে নামঘৰৰ ভিতৰলৈ গৈছে প্ৰসাদ ল'বৰ কাৰণে। আৰু আমিনো কিনো কৰিম ভিতৰত সেইবুলি বাহিৰলৈ ওলাই আহিলোঁ আৰু বহুত বেছি ভোক লাগিছে। ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ। তই কিবা খালি নে? এইটো একো খোৱা নাই। বন্ধুসকল, আমি লাহেকৈ থানৰ পৰা ওলাই আহিলোঁ আৰু থানত আমি চাকি বন্তি আৰু প্ৰসাদ লৈ আমি লাহেকৈ ওলাই আহিলোঁ ঘৰলৈ বুলি। কিন্তু আমি ঘৰলৈ যোৱাৰ আগে তাৰ আগত আমি কিবা এটা খাইহে আমি ঘৰলৈ যাম, যিহেতু ইমান ভোক লাগিছে। আৰু ইয়াতে মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। লগতে আজি বৰ ভালকৈ ভিডিঅ'টো বনাব নোৱাৰিলোঁ, সেই গতিকে আপোনালোকৰ আগত ক্ষমা খুজিছোঁ আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।